আমি কেইদিনমান আগৰ পৰা কিছুমান কমপ্লেইন পাই আছিলোঁ যে টকা ডিমাণ্ড দিয়াৰ এটা আননোন নাম্বাৰৰ পৰা টকা ডিমাণ্ড দিয়াৰ আমি কমপ্লেইন পাই থকাৰ পিছত আমি এইটো ইনভেষ্টিগেট কৰিলোঁ। ইনভেষ্টিগেট কৰি আমি গম পালোঁ যে এইটো এজন ডাৱহাৰু বড়ো, তেওঁৰ ঘৰ টংলাত। ডাৱহাৰু বড়ো বোলা ব্যক্তিজনে মানুহক এনেকৈ হাৰাশাস্তি কৰি আছিলে। তেওঁ এটা একাউণ্ট নম্বৰ দিয়ে, সেই একাউণ্ট নম্বৰটোত পইচাখিনি জমা দিব দিয়ে। সেই একাউণ্ট নম্বৰটো ট্ৰেচ কৰি আমি গম পালোঁ যে এইটো ডিফুৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ এটা একাউণ্ট, আৰু তাতে বহুতে পইচা জমা দিছে অলৰেডি। আৰু সেই অজুহাতত আমি তেওঁক বিচাৰ খোচাৰ কৰিলোঁ। বিচাৰ খোচাৰ কৰি গম পালোঁ তেওঁৰ লোকেশ্যনটো কাৰ্বি আংলঙৰ ডিমাপুৰৰ ওচৰত এটা জেগাত আছে বুলি। তো আমাৰ SB হেডকোৱাৰ্টাৰৰ হেল্পত আৰু কাৰ্বি আংলং পুলিচৰ সহযোগিতাৰ হেৰিত আমি তেওঁক ধৰা হ'ল পৰহি ৰাতি। ধৰি পেলাই তেওঁক অনা হ'ল ইয়ালৈকে। আনি পেলাই আমি সোধপোছ আৰম্ভ কৰিলোঁ। সোধপোছ আৰম্ভ কৰি আমি গম পালোঁ তেওঁ নিজে স্বীকাৰো কৰিছে যে তেওঁ এনেকৈ ডিমাণ্ড দিয়াটো হয়, মানুহক ডিমাণ্ড দিছে। আৰু এইটো তেওঁ 2008-9 চনৰ পৰাই চলাই আহিছে এই কামটো। আৰু এনেকৈ বহুত মানুহৰ পৰা বহুত পইচা লোৱা বুলি তেওঁ স্বীকাৰ কৰিলে, এবং তেওঁ নামো দিছে যে এনেকুৱা অমুকৰ পৰা আমি অমুক টকা মই লৈছোঁ আৰু এই একাউণ্টত জমা দিয়ে। তেওঁ কিন্তু ফেচ টু ফেচ কেতিয়াও মানুহৰ লগত নহয়। কিন্তু তেওঁ যেতিয়া ডিমাণ্ড দিয়াৰ সময়ত তেওঁ ধমকি দিয়ে যে মই পইচা নিদিলে গুলিয়াই দিম, মাৰি দিম সেনেকৈ। তো সেই ভয়তে মানুহে পইচা দিবলৈ দি দিয়ে। যিহেতু তেওঁ কয় যে গুলিয়াই দিম বুলি, আমি আৰু ফাৰ্ডাৰ সোধপোছ কৰিলোঁ। তেওঁ স্বীকাৰ কৰিলে যে এটা আৰ্মছ এটা আছে, মই ইয়াতে জেগাটো মই দেখাই দিব পাৰিম, তাতে মই পুতি থৈছোঁ বুলি। তো সেনেকৈ আমি কালি ৰাতি আমি OC সদৰ মই এনেকৈ আমি টিম এটা গ'লোঁ এইটো ৰিকভাৰ কৰিবলৈ। আৰু আমি খ্ৰীষ্টিয়ানপাৰা বুলি জেগাখিনি পোৱাৰ সময়ত তেওঁ ক'লে কি এইখিনিতে আছে। তো আমি সেই হিচাপে নামি গ'লোঁ। গাড়ীৰ পৰা নামি গৈ তেওঁক আমি লিড কৰিলোঁ। লিড কৰি তেওঁ এটা ব্ৰেডেড ক্ৰিমিনেলিটো আমি জানো, কাৰণ তেওঁৰ আগতেও পুলিচৰ কাষ্টডিৰ পৰা পলোৱা ৰেকৰ্ড আছে। তো সেইকাৰণে আমি বহুত সাৱধানে আমি আগবাঢ়িলোঁ। কিন্তু তেওঁ কালিও সেই একে পন্থা অৱলম্বন কৰি তেওঁ পায়খানা লগা বুলি কৈ আমাৰ আগুৱাই পায়খানা লগা বুলি কৈ তেওঁ যাব বিচাৰিলে। ঠিক আছে, আমি বাৰু হেৰি কৰিলোঁ, অলপ আমাৰ কনষ্টেবল এজন দি আৰু এটা পাৰ্টি দি আমি আগুৱাই দিলোঁ। এই অলপ কলৰ বাগান এখন আছে, সেই বাগানৰ আন্ধাৰৰ সুযোগ লৈ তেওঁ হেণ্ডকাফ টানি দৌৰি গ'ল। দৌৰি যাওঁতে আমি তেওঁক ৰখিবলৈ বহুত চিঞৰ বাখৰ কৰিলোঁ, কিন্তু তেওঁ নামানিলে। আল্টিমেটলি আমি এটা মিনিমাম ফ'ৰ্চ ইউজ কৰিব লগা হ'ল। তেওঁক ৰখিবলৈ আমি ফায়াৰিং এটা কৰিব লগা হ'ল মিনিমাম হেৰি ইউজ কৰি। এইটো নহয় যে তেওঁক আমি মাৰি পেলাবলৈ, সেইটো নহয়, তেওঁক ৰখিবৰ কাৰণে আমি ৱাৰ্ণিং দিয়া হ'ল। আল্টিমেটলি পিছত গৈ দেখিলোঁ যে ফায়াৰিং কৰাৰ পিছত অলপ আগত গৈ তেওঁ ভৰিত দুটা গুলি লাগি পৰি আছিলে, আৰু সেনেকৈ তেওঁক আকৌ আমি কৰায়ত্ব কৰিলোঁ। পোৱাৰ পিছত আমি আকৌ ইমিডিয়েটলি এম্বুলেঞ্চ মাতি আমি ওদালগুৰি চিভিল হস্পিটেললৈ পঠিয়াই দিলোঁ। তাতে প্ৰিলিমিনাৰী ট্ৰিটমেণ্টখিনি কৰি তেওঁক আকৌ ফাৰ্ডাৰ হেৰিলৈকে তেজপুৰ মেডিকেল কলেজলৈকে ৰেফাৰ কৰিলে। বৰ্তমান তেওঁ সুস্থ, অলপমান ট্ৰিটমেণ্ট কৰিব লাগিব। গতিকে তেওঁৰ ৰেকৰ্ড এইখিনিয়ে। তেওঁৰ অলৰেডি ওদালগুৰি ডিষ্ট্ৰিক্টত 8টা কেছ আগতে চাৰ্জশ্বিট হৈছে, আৰু এতিয়া ৰিচেণ্ট এটা নতুন কেছ ৰেজিষ্টাৰ হৈছে ওদালগুৰি থানাত। আৰু তেওঁৰ নিজে স্বীকাৰ কৰাৰ মতে তেওঁ এটা সংগঠন উগ্ৰপন্থী সংগঠন এটা খোলাৰ যুঁজা কৰি আছিলে, আৰু সেইকাৰণে তেওঁ ডিমাপুৰত গৈ হাথিয়াৰ ক্ৰয় কৰিবলৈ তেওঁ তাতে বাহৰ পাতি আছিলে।